নমস্কাৰ কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছো এক বিপদজনক ঘটনাৰ খবৰ। এখন চলন্ত ট্ৰাকৰ চকা খুলি পৰে কলিয়া ভোমোৰা দলঙৰ ওপৰত। যোৱা কেইদিনমানৰ আগতেই এখন চলন্ত গাড়ীৰ চলি থকা অৱস্থাত ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰ নদীত সৰি পৰে কলিয়া ভোমোৰা দলঙৰ পৰা। সৌভাগ্যক্ৰমে আজিৰ ঘটনাটোত বৃহৎ একো বিপদ হোৱা নাই যদিও ট্ৰাকখনে কোনো বেলেগ গাড়ীৰ সৈতেও সংঘৰ্ষ হোৱা নাই। কিন্তু এই ধৰণৰ ঘটনাই ৰাস্তাত চলাচল কৰা যাত্ৰীসকলৰ বাবে অতি ভয়ংকৰ হ'ব পাৰে। ভাগ্যই সহায় নকৰিলে ডাঙৰ দুৰ্ঘটনাও ঘটিব পাৰে। এই ঘটনাই আমাৰ বাবে এক সতৰ্কবাণী। যান-বাহনৰ নিৰীক্ষণ আৰু ৰক্ষণাবেক্ষণ অতি প্ৰয়োজন। চকা ঠিকে আছে নে নাই সেয়া চালকসকলে আগতেই নিশ্চিত কৰাৰ একান্ত প্ৰয়োজন। এতিয়ালৈ ইমানেই। সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।